সকলোকে নমস্কাৰ। আজি তুলনামূলক চৰকাৰ আৰু ৰাজনীতিৰ পৰিচয় এই কিতাপখনৰ বিষয়ে কিছু কথা আৰু ইয়াত থকা বিষয়খিনি দাঙি ধৰাৰ চেষ্টা কৰিম। তুলনামূলক চৰকাৰ আৰু ৰাজনীতিৰ পৰিচয়, ইন্ট্ৰোডাকশ্যন টু কম্পাৰেটিভ গভৰ্ণমেণ্ট এণ্ড পলিটিক্স। গুৱাহাটী বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ CBCS স্নাতক মহলাৰ তৃতীয় ষান্মাসিকৰ অনাৰ্ছৰ পাঠ্যক্ৰমৰ বাবে ইউনিয়ন বুক পাব্লিকেশ্যনে পাব্লিছ কৰিছে কিতাপখন ডক্টৰ প্ৰাণজিৎ শইকীয়া আৰু বলোৰাম নাথৰ কিতাপখন। আৰু আপোনালোকে চাব পাৰে প্ৰাণজিৎ শইকীয়া MA PhD সহকাৰী অধ্যাপক ডুমডুমা মহাবিদ্যালয়, বলোৰাম নাথ সহকাৰী অধ্যাপক ৰাজনীতি বিজ্ঞান বিভাগ ৰহা মহাবিদ্যালয়, ইউনিয়ন পাব্লিকেশ্যন পাণবাজাৰ। এতিয়া কিতাপখনৰ কণ্টেণ্টখিনি আমি চাম। কণ্টেণ্ট সূচীপত্ৰ। প্ৰথমে হ'ব তুলনামূলক ৰাজনীতিৰ বোধ, প্ৰকৃতি আৰু পৰিসৰ। এই দুটা বিষয় প্ৰথমে দাঙি ধৰা হৈছে। ক বুলি আছে খ ইউৰোপ কেন্দ্ৰিকতাবাদৰ ঊৰ্ধত। তাৰপিছত দ্বিতীয় অধ্যায়ত আছে আধুনিক চৰকাৰৰ ঐতিহাসিক পটভূমি, পুঁজিবাদ, অৰ্থ আৰু বিকাশ বিশ্বায়ন, সমাজবাদ, অৰ্থ, বিকাশ আৰু উন্নয়ন, উপনিৱেশবাদ আৰু অনা উপনিৱেশবাদ, অৰ্থ পটভূমি, উপনিৱেশবাদৰ প্ৰকাৰ, উপনিৱেশবাদ বিৰোধী আন্দোলন আৰু অনা উপনিৱেশ প্ৰক্ৰিয়া। তৃতীয় অধ্যায়ত আছে তুলনামূলক আলোচনাৰ বিষয়বস্তু, ব্ৰিটেইন, ব্ৰাজিল, নাইজেৰিয়া আৰু চীনৰ সাংবিধানিক বিকাশ আৰু ৰাজনীতিৰ অৰ্থনীতিৰ তুলনামূলক অধ্যয়ন। এইখিনি আছিলে এইখিনি। আৰু ইংৰাজীত যদি কোনোবা ছাত্ৰ ছাত্ৰী আছে এইখিনি চাব পাৰে। আণ্ডাৰষ্টেণ্ডিং কম্পাৰেটিভ পলিটিক্স আছে, নেচাৰ এণ্ড স্ক'প, গোয়িং বিয়ণ্ড ইউৰোচেণ্ট্ৰিজিম, হিষ্টৰিকেল কনটেক্সট অফ মডাৰ্ণ গভৰ্ণমেণ্ট, কেপিটেলিজিম, মিনিং এণ্ড ডেভেলপমেণ্ট, গ্ল'বেলাইজেশ্যন, ছ'চিয়েলিজিম, মিনিং, গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, কলনিয়েলিজিম এণ্ড ডিকলনাইজেশ্যন, মিনিং, কনটেক্সট, ফৰ্ম এণ্ড কলনিয়েলিজিম, এণ্টি কলনিয়েলিজিম, struggle and process and decolonialism, themes of comparative analysis.